নাস্তিক আইবলী শৰ্মাৰ কান্দনৰ অভিনয় দেখি ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ। মোৰ মা দেউতাক মই ত্যাগ কৰিব লাগিব। এইখন সমাজে মোক দিছে যে মোক ত্যায্যপুত্ৰ কৰিব লাগিব, নহ'লে তেওঁলোকক নলয়। মই আইবলী শৰ্মা, ইয়ে তোমাৰ চকুৰ পানী নে নদীৰ পানী? ইয়ে তোমাৰ অভিনয় নে কান্দন? ইয়ে তোমাৰ অভিনয়। আজি তোমাৰ কাৰণে তোমাৰ মা দেউতাক ইমান নিৰ্যাতিত হ'ব লগা হৈছে। তুমি তোমাৰ মা দেউতাকৰ কলংকৰ সন্তান। কি সন্তান তুমি? আজি তোমাৰ কাৰণে তোমাৰ মা দেউতাক ইমান হাৰাশাস্তি ভুগিব লগা হৈছে। আজি কান্দি আছা, তোমাৰ কান্দন নহয়, এইবিলাক তোমাৰ অভিনয়। তুমি বহুত অভিনয় কৰিব জানা, তুমি অভিমানী। এইখন গাঁৱলৈ নাহোঁ। মোক ইছলাম নামৰ আদৰ্শই মোক আহিব নিদিয়ে। মোৰ মা দেউতাৰ লগত আৰু কোনো সম্পৰ্ক নাৰাখোঁ। মুছলমান সমাজকো ক'লোঁ, আপোনালোকে মোৰ মা দেউতাক, মোৰ দাদাক, মোৰ পৰিয়ালক আপোনালোকে লৈ লওক। মই মোৰ মা দেউতাৰ পৰা বিচ্ছিন্ন হ'লোঁ। এইটোৱেই। তো মোৰ আদৰ্শ যদি কোনোদিন সঁচা হয়, মোৰ কথা যদি কোনো সঁচা হয়, প্ৰমাণ হ'ব। আৰু যদি তোমাৰ এইখন গাঁৱত আহাৰ আৰু কোনো প্ৰয়োজন নাই, তুমি বিচ্ছিন্ন হৈছা হোৱা। আৰু এইখন সমাজৰ ৰাইজক মই বিনম্ৰভাৱে কৰজোৰে অনুৰোধ কৰোঁ, যাতে এই পাচণ্ডজনৰ কাৰণে, এই নাস্তিকজনৰ কাৰণে, এই কুলংকৰজনৰ কাৰণে তাইৰ মা দেউতা বা পৰিয়াল বা দাদা ভাইক কোনো ধৰণৰ অত্যাচাৰ কৰা নহয়। মই আপোনালোকক কৰজোৰে অনুৰোধ কৰিছোঁ যাতে কোনো ধৰণৰ অত্যাচাৰ কৰা নহয়। এই নাস্তিকৰ কাৰণে তাৰ পৰিয়ালৰ লগত কোনো অত্যাচাৰ কৰিব নালাগে। আৰু এই নাস্তিক, তোৰ কোনো প্ৰয়োজন নাই। দৰকাৰ হ'লে আমি মুছলমান সমাজে তোমাৰ মা দেউতাকক খৰচ বহন কৰিম, তোমাৰ প্ৰয়োজন নাই। তোমাৰ মা দেউতাকে ইছলাম ধৰ্ম পালন কৰি আছে, পালন কৰি থাকিব। কাৰণ চোৱা, তোমাৰ মা দেউতাকে তোমাৰ লগত নাই, তোমাৰ লগত কোন থাকিব? তুমি আজিলৈকে এজনো মুছলমানক নাস্তিক বনাব পাৰিছা নেকি? পৰা নাই আৰু কেতিয়াও নোৱাৰা। তোৰ দৰে বহুতো নাস্তিক এনেদৰে ইছলামৰ বিৰুদ্ধে মাত মাতি ক্ষয় হৈ গৈছে, মৰি মৃত্যু হৈ গৈছে, কিন্তু ইছলাম ধৰ্মৰ একো কৰিব পৰা নাই। কাৰণ ইছলাম শান্তিৰ ধৰ্ম, ইছলাম বিশ্বাস আছে, আস্থা আছে। ইছলাম সদায় সৎ কাম কৰা শিকোৱায়। ইছলাম কোনোদিনে বিবাদ কৰা নেশিকায়। ইছলাম কোনোদিনে হিংসা কৰা নেশিকায়। ইছলাম মানে শান্তি। তোমাৰ দৰে অশান্তিৰ মানুহৰ ইছলামত কোনো প্ৰয়োজন নাই। গো বেক।